হেল্ল' গাইজ, পুনৰ এইটো আমাৰ ভিডিঅ'লৈ জয় ব্লগলৈ আপোনালোক স্বাগতম। আশা কৰোঁ আজি আপোনালোকৰ ভাল। আজি ধামাকা ভিডিঅ' পাব। আজি আমি দেখিছে কি বস্তু লৈ ওলাইছোঁ চব। আজি কেম্পিং মানে কেম্পিং নহয়, সৰুকৈ এটা আমি জংঘলত আমি ডেঞ্জাৰ লোকেশ্যনত এটা খোৱাৰ ভিডিঅ' বনাম। মেগী কণী তো চাইডক কি মজা হ'ব। আজি পূৰা লোকেশ্যনত যাই লগ পাই আছোঁ। আমি লোকেশ্যন আহি পালোঁ। দেখিছে কি ধুনীয়া লোকেশ্যনটো ভাল লাগছে না চবৰে? হা মজা। আৰু আমাৰ লগত এটা লিটিল আছে। ইচ্ছা আমি সোনকালে যাব লাগিব, কাৰণ তাই আছেতো। সেই লোকেশ্যনটো চাই হ'ব দেখি মজা। দেখছি শিয়াল চিয়াল চব আছে ইয়াতে। এই বাপৰে কি বৈদ্য লোকেশ্যন। কিন্তু সোনকালে কি বনাওঁ, প্ৰচেছটো কৰ নে কি? দে জল্দি দে ষ্টাৰ্ট কৰ। তো গাইজ আমি সোনকালে বনাওঁ, প্ৰচেছটো কৰি আছোঁ। পাত চাতখিনি ওপৰত গাড়ীতে থৈ দি, ওপৰত গাড়ীতে ৰাখি দি। অঁ তাতে থৈ দি, কণীখিনি তাতে থৈ দি। আৰু হানবিকা তুমি গাড়ীত বহি থাকা নেকি বৰ্তমান? গেছ লাইটটো আনছে নে নাই? গেছ পানীটো দি লওঁ। এইটো ধুব নালাগে আৰু ধুৱাই আছে হয় না? হা না কি? অঁ মেচটো জ্বলি লওঁ, এইটো জ্বলি দিম তেতিয়া ভিডিঅ'টো কৰ। এইটো উঠাই দি, এইটো উঠাই দি। হানবিকা চাই দিয়া। আমাৰ জুই জ্বলি গ'ল। এয়া এই গেছ পূৰা বঢ়িয়াকৈ জুই জ্বলি আছে। দে মজাকৈ বনা এতিয়া আৰু পানী চানী ঢাল। তো গাইজ লোকেশ্যনটো মানে অলপ ডেঞ্জাৰ আছে। মানে সোনকালে যাব লাগিব আৰু হয় না? লোকেশ্যনটো ডেঞ্জাৰ আছে না? অলপ ডেঞ্জাৰ আছে। তাকেতো কণীখিনি দিয়াকৈ দি এইখিনি বাছ হ'ব দে। আৰু দি পানী অলপ দিব লাগিব। আৰু কি দিবি? হেই বুৰ্বক, আগতে কণীখিনি হোৱাবা দি তাৰপিছত থৈ দি। তাৰপিছত হেৰি কৰি যা কি কয়, আগতে বোলে মেগী বনাব, কণীখিনি হয় নাই আৰু কি কয় এই আগতে কণী বনাই বোলে, সেই মেগী বনাই বোলে। সি আগতে কণীখিনি সেইখিনি নচুবাই, এইখিনি থাকক তাতে, এইখিনি থাকক। তো গাইজ আমাৰ চেফ আহি গ'ল। চেফ ক'ৰ পৰা আহিছা আপুনি? ইয়ালৈকে অনা হৈছে। আপোনাক কি নতুনকৈ অনা হৈছে নেকি ইয়ালৈ? আজি কি মেগী আৰু কণী বনাবৰ কাৰণে অনা হৈছে? চাওক চেফটোক চাওক। এই চাওক চেফ ক'ত, চেন্নাইৰ পৰা আহিছে নেকি আপুনি? তো গাইজ আজি চেন্নাইৰ পৰা চেফ আনিছোঁ। আজি মেগী আৰু কণী বনাব, কাৰণ আমি ইয়াত লোকেল নাখাওঁ, অকল চেন্নাইৰ খাম। মানে চেন্নাইৰ সোৱাদটো বেলেগ না গাইজ, সেইকাৰণে চেন্নাইৰ আজি পূৰা মজা যায়। হানবিকা নাযাবা। তো কণী উহাব দিছোঁ গাইজ। দেখছে এই কণী ৰেডি হৈ আছে। তাৰপিছত আমি মেগী বনাম। লোকেশ্যনটো এইটো তো মজা এটা লোকেশ্যন। হানবিকা গাড়ীত বহাই দিছোঁ, কাৰণ এইখন এখন ছাইডত ধাবা এখন আছে। দেখিছেনে কি মজা। আমি য'ত লোকেশ্যনটোত খাই আছোঁ তাতে ছাইডত এখন ধাবা আছে, আৰু ধুনীয়া জেগাখিনি একদম মজা লাগে। একদম একদম দেখিছেনে? এই এখন ধাবাৰ কাষত এটা পুখুৰী আছে। পুখুৰী মানে জান টাইপৰ, তাতে ধৰক মাছ চাছ আছে। আৰু ধাবাৰ কাৰণে ধৰক ৰেডি চেডি কৰে, তো মজা। তো আমাৰ কণী হৈ আছে। কিমান দেৰি চেফ? হা চেফ দেৰি আছে না? তো ঠিক আছে। হানবিকা কি হ'ল, তুমি গাড়ীত বহি থাকা? ইয়াত মানে শিয়াল আছেতো, তুমি গাড়ীত বহি থাকা হা। ভয় লাগে, শিয়ালে কামুৰি দিলে দিগদাৰ হৈ যাব। টিকু কেনে লাগছে? অঁ লোকেশ্যনত মেগী আৰু কণী বনাই আমাৰ লোকেশ্যনত কি ধুনীয়া হৈ আছে। দেখিছে একদম কণী হৈ আছে। কণীটো সিজোতে অলপ টাইম আছে। তাৰপিছত আমি মেগী প্ৰচেছখিনি কৰিম। তাৰপিছত ৱেডাৰটো চাওক, এবাৰ ওপৰত দেখাই দিয়া। একদম মানে বৰষুণ দি দিওঁ অৱস্থা। তথাপি আমি সোনকালে বনাই ইয়াতে খাব লাগে। আৰু লোকেশ্যনটো হ'ল হণ্টেড, সেইকাৰণে হানবিকাক ভৰাই দিছোঁ গাড়ীৰ ভিতৰত। আৰু আমাৰো ভয় লাগে, সেইকাৰণে সোনকালে মোটামুটি হৈছে ন কণী? মোটামুটি হৈছে। তাৰপিছত আমি মেগীৰ প্ৰচেছটো আৰম্ভ কৰিম। তাৰপিছত খাম আমি হণ্টেড লোকেশ্যনত। আজি হণ্টেড লোকেশ্যনত আমি মেগী কণী খাই দেখাম কেনেকুৱা কি প্ৰভাৱ পৰে আমাৰ ঘৰত। ভূতে চুতে ধৰি নেকি আমাক আজি? চাই ল'ম আজি। তাকো আজি শনিবাৰ আজি। তো গাইজ মজা। কিবা কৈছে আজি হৈছে চা মোক দিয়ে পারে না, তো মারি থাকবে। হ্যালো পারা নাই দেবাসা কি খানা বনাইছে গাইছে, একদম ডেঞ্জাৰ। মানে হানবিকা আমাৰ ইয়াতে বহি আছে। তুমি ইয়াতে বহি থাকা, কোনো চুবা
তো গাইজ আমাৰ কণী বহা হৈ গ'ল এই দেখিছে কণী গাড়ী লাইটেদি কৰি আছোঁ কাম আৰু ইয়াতে এতিয়া মেগী দিব তো মেগী বঢ়িয়াকৈ ইয়াতে পানী আছে হয় ইয়াতে পানী আছে আৰু এটা বটল আছে পানী আৰু হানবিকা বহি আছে গাড়ীৰ ভিতৰত কাৰণ ভয় লাগে কাৰণ শিয়াল আহিছিল গম পাইছে নে গাইজ যদি শিয়াল আহিছিল আৰু লোকেশ্যনটো অলপ মানে ডেঞ্জাৰ অলপ লোকেশ্যনটো সেইকাৰণে তাই সৰু ছোৱালী তাইক সেইকাৰণে ভিতৰতে বহাই থৈ দিছোঁ আপোনালোকে ক'ব পাৰে সৰু ছোৱালীটো লৈ গৈছে বেছি দূৰ নহয় অলপে ঘৰৰ কাষত সেইকাৰণে গাড়ীৰ ভিতৰতে ৰাখিছোঁ তাইক আৰু এই যি কি নহওক বাকী ইহঁতে গোটেই প্ৰচেছখিনি কৰি আছে দেখিছেনে গোটেইকেইটাক একদম লগাই দিছোঁ এতিয়া মেগী বনাব এতিয়া মজাকৈ মেগীবিলাক মছলাকেইটা ভাল বঢ়িয়াকৈ মজ্জাকৈ একদম পানী দিলি এইটো পানী আছে এইটো পানী আছে এটা পানী এইটো বটলটোত নাই এইটো আৰু এটা বটল আছে এইটো পানী সেইটো দি বেছি পানী নিদিবি সোনকালে হৈ যাব আৰু পানী খাব লাগিব ন অলপ এই সপাকেইটা থৈ দিবি আৰু এটোৰ ঘৰত নাই এইকেইটা গম পাইছানে নাই আৰু গাড়ী পহৰটো ভাল কাম দিছে কিন্তু নহয় না আৰু ইফালে চাওক পূৰা আন্ধাৰ দেখিছেনে পূৰা আন্ধাৰ জেগা একদম পূৰা মজা মেগী পেকেটকেইটা ফালি আছে হানবিকা আৰু মই অলপ গাড়ীত বহিছোঁ এচিত কাৰণ সিহঁতে বনাই আছে সিহঁতে বনাই থাকক তাৰপিছত যাই আছোঁ আৰু ভিডিঅ' কৰিম কাৰণ মেগীবিলাক সিহঁতে কাটি চব লগাই আছে মানে কেৰাহীত দি আছে তো হৈ লওক তাৰপিছত মছলা চলাই দিওঁ তাৰপিছত আপোনাক দেখাই দিওঁ আৰু জেগাটো দেখিছে পূৰা আন্ধাৰ গাইছ আন্ধাৰ হানবিকা মোৰ লগত আছে ভয় লাগে সেইকাৰণে মই গাড়ীতে বহি আছোঁ গাইছ তো দেখাই থাকিম আপোনালোকক ভিডিঅ' আৰু চাই থাকক পূৰা এনজয় কৰক আজি মানে হণ্টেড লোকেশ্যন কেম্পিং মানে ডেঞ্জাৰ পূৰা মজা ভিডিঅ' হ'ব আপোনালোকে লাইক ছাবস্ক্ৰাইবাৰ পূৰা ভৰাই দিয়ক এইটো ভিডিঅ'ৰ দ্বাৰাই পূৰা উঠাই দিয়ক না জয় ব্লগটো পূৰা উঠাই দিয়ক কমন তো গাইজ যেতিয়া আমি কণী চিলাব লাগে বাবু কণী চিলাই আছে ক'ত পানী বটল ক'ত আছে আৰু পানীটো দি দিয়ে দে থুব দেখি পানীটো সোমাই দি হানবিকা আছে গাড়ীৰ ভিতৰত পূৰা ছেফ ফিল কৰাই থৈ দিছোঁ তাক গাড়ীৰ ভিতৰত পূৰা এচি দি পেলাই গাড়ী অন কৰি থৈ দিছোঁ হানবিকা গাড়ীৰ ভিতৰত আছে এনজয় কৰি আছে বাকী টিকু হোৱাত গোটেইখিনি এইখিনি আছে এতিয়া নিমখ অলপ মছলাখিনি দিয়া নাই হ'লে দেখোন মেগী ৰেডি গাইজ কিন্তু আমি আজি হণ্টেড লোকেশ্যন কি খাম গাইজ কি খাম আজি দেই ডেঞ্জাৰ আজি এই টিকু ভয় লাগিছে নেকি হা হাতেদি খাব লাগিব চবে হাতেদি খাব লাগিব কি সেইকাৰণে উঠাই দিয়ে একো নহয় এই পকা চকা চব খাব পাৰি আমাক পকা জল্দি কৰ জল্দি বানো কি হৈছে হানবিকা কিয় বন্ধি যা মই আছোঁ দেখোন দেৰি আছে কণী ধুই আছে এই বঢ়িয়া নিউ টেকনলজি দি আছোঁ মছলা পুৰা মছলা দিব লাগিব খাব লাগিব না বুটৰে দিয়াত আহিছোঁ আৰু মছলা নাখাম নেকি ৰাহুলৰ মুখে চুখে মছলা হালদি আহিছে তো গাইজ আমাৰ মেগী মোটামুটি কমপ্লিট অলপ পানী দিছে ধুনীয়া পানী দিছে আৰু ইমান পানী কিয় দিছ তই ধুনীয়া পানী পৰা দিছি আৰু বাবু কি কৰি আছা কণী বাকাল এটা গুচালি হ'ব দে ঠিকো পইচা গাড়ী লাইট জ্বলাই দিছোঁ আৰু উপায় নাই কাৰণ জেগাটো ভয়ো লাগে এতিয়া দেৰি হৈছে এইটো মজা চাহ দেখা একদম বাহ কি মেগী বনাইছি পানী আছোঁ পানীখিনি শেষ কৰ অলপ লাৰি দি পানীখিনি শেষ হওক দে কণীখিনি এৰো সোনকালে কণীখিনি এৰো হয় না টিকু পইচা এইটো গাড়ী অন হৈ আছে হানবিকা আছে মোৰ লগত তো হানবিকা আছে লোকেশ্যন দেখিছে বেচকিল লোকেশ্যন একদম এই লোকেশ্যনত পূৰা ফুল এনজয় যাক দে মেগী গেলি চেলি যাবা দি আৰু উপায় নাই আৰু সোনকালে খালী হ'ল গাইজ দেৰি হৈছে গম পাইছেনে ভয় লাগে পুচাই দিয়ে নহ'লে গোটেই কণী ওলাব নিজে খাবা কি আছে হেল্ল' কি আছে তাতে পৰব আৰু তো গাইজ আমাৰ দেখিছে এই কণী প্লেট ৰেডি হৈছে আমাৰ কি হ'লে কি কৰি দিয়ে আৰু গাইজ
কি মজাকে ভগাইছোঁ যি হ'ল আৰু দিয়া হয় না ফাৰ্ষ্ট কেম্পিং ভিডিঅ' আজি আমাৰ এইটো বই লাগে চিধা কৰিলো কৰি থাক পিছত মিলাই দিম আৰু কাক কিবা লাগে হয় না এই বৰ ডিষ্টাৰ্ব দি আছে এইটোৱে মোৰো বচিলে এইটোতে কলি লবা বই যাব আৰু কি গৰমে আমি এতিয়া গাড়ীৰ ভিতৰত বহি লৈছোঁ এতিয়া চচ লৈছোঁ শান্তিকা আছে কণীজনী গোটেই লৈ লৈছোঁ কাৰণ তাতে খোৱাৰ পৰিৱেশ নাই অলপ ভয় লাগে তো আমি এতিয়া বহি শান্তিকা খাই আছে খাই দিয়া শান্তিকা মোক দিছা চচ দিছা তো গাইজ খাই লওঁ মজাকে তোৰ চাই থাকক মজা তো গাইজ মজাকে খাই আছোঁ দেখিছে হা দেখা মাৰিলো তো গাইজ মজা এয়া মেগী মজা হৈছে শান্তিকাও খাইছে গাইজ হাতেদি খাইছোঁ উপায় নাই শান্তিকা আন্দা খাইছে তো মজা পুৰা চাফা তাফা কৰি কি লওঁ চাচ খা টিকু কত গাড়ী লেতেৰা কৰিব প্লেট কেইখন থওঁ তো গাইজ আমাৰ খোৱা লোৱা হ'ল তো গাইজ আমাৰ কেম্পিং ভিডিঅ' খতম এইখিনি আজি বেছি লম্বা কৰি নকৰিলোঁ ভিডিঅ'টো কাৰণ জেগাটোও ভাল নহয় আৰু লগতে বাচ্চাও আছিল তো কেনে পালে আজি ভিডিঅ'টো আপোনালোকে চাই কমেণ্ট আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে লাইক এটা কৰি দিব আজিলৈ এইখিনি আছিল বাই বাই